এবাৰ চাই দিয়া কিমান ধুনীয়া দৃশ্য এই আজি আমাৰ শ্বুটিং চলি আছে ধনচিৰি পাৰত এইটো বহুত ধুনীয়া লোকেশ্যন দেখিছে এইফালে এইকেইটা আমাৰ কেমেৰা ঠিক কৰি আছে এখন ধনচিৰি বহুতেই ধুনীয়া লোকেশ্যন এয়া চাওকচোন এইখন এখন বেঞ্চ এইফালে পাহাৰ ওলাই আছে এইফালে আমাৰ মাহঁত তোমালোকে কিবা মন্তব্য এটা দি দিয়া কেনেকুৱা লাগিছে তোমালোকৰ শ্বুটিং কৰি এই গৰমত কেনেকুৱা লাগিছে মন্তব্য এটা দি দিয়া এয়া মন্তব্য এটা দি দিয়াচোন তুমি নমস্কাৰ শ্বৰ্ট ফিল্মৰ শ্বুটিং চলি আছে তাত যি গেলা গৰম ৰ'দ যি পৰিছে একদম দশা বেয়া হৈ গৈছে ইয়াত দেখিছে নহয় আমাৰ দেহৰ ৰং আমি চুলি তুলি মেলি আছো আকৌ কাৰ গৰম টাইমটো গৈছে ৰেডি অ'কে ৰেডি দিওঁ শ্বট দিওঁ হয় ৰেডি মজা লাগিছে ভিডিঅ এয়া আমাৰ শ্বুটিং আজি কেনেকুৱা হ'ল আজি 8 নম্বৰ দিন হ'ল নেকি আমি বৰ ধুনীয়া জেগা এটা লৈ আছো চাংঘৰ দেখিছেনে এইজনী আমাৰ হিৰইন এইটো বহুত ধুনীয়া চাংঘৰ শ্বুটিঙত মানে আপোনাৰ হেৰি হৈছে আমাৰ বৰষুণ আহি গ'ল সেইকাৰণে আমি অলপ ৰ'ব লগা হৈ গৈছে ঠাণ্ডাটো লৈ পেলাই গৈছে চলি আছে আমাৰ মোক পাপাই মাতিছে সোনকালে যাম কিমান অভিমানত লাওবনী খাইছো চাংঘৰত আহি আমি লাওবনী খাই আছো গোটেই তিতি গ'লো চা পৰি কৰি চাওঁ বাবুকে টিকাটো নপৰিলো নালাগে কব নালাগে থোৱানা মোৰ বুকুতে সোমাই মৰম কৰা না নালাগে কব নালাগে থোৱানা মোৰ বুকুতে সোমাই কেলা